love me, Matthew? I do. Honestly? Yes. চতে গৈ গৈ বহাগে পালেহি ফুলিলে ভিবিলি লতা কৈয়ে থাকোঁ মানে উৰকে নপৰে আমাৰ বিহুৰে কথা নৱ প্ৰেৰণাৰে নতুন দিনক আদৰি অসমীয়া ৰঙালী বিহু বাপুতি খাহুনক আদৰণি জনাই আপোনালোকক বিহুৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আপোনালোকক আকৌ এবাৰ পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকে এতিয়া চাই আছে মোৰ চেনেল কাকু কলিতা ব্লগত আহকচোন এতিয়া ব্লগটো আমি আৰম্ভ কৰোঁ যোৱা বছৰৰ কোভিড-19 কৰোনাৰ বাবে বিহু কেতিয়া আহিল কেতিয়া গ'ল কোনেও গমেই নাপালে নহয়নে বাৰু যি কি নহওক আমি এতিয়া পৰম্পৰা ৰক্ষা কৰি আকৌ আমি সকলোৱে পুৰণিক সামৰি নতুনত্বক আদৰণি জনাই আমাৰ সকলোৰে জীৱনবোৰ যাতে সুখ সমৃদ্ধিৰে পাৰ হয় তাৰে কামনাৰে আহক এতিয়া আমি ব্লগটো আৰম্ভ কৰোঁ এতিয়া মই বনাই আছোঁ এটা এগলেছ কেক যিহেতু বিহুৰ বতৰ আপোনালোকে জানেই মানুহ অহা যোৱা কৰি আছে সেইকাৰণে ভিডিঅ'টো ভালকৈ দিব পৰা নগ'ল আপোনালোকে নেক্সট ভিডিঅ'ত পাই যাব এতিয়া কেকটোত মই অলপ ডেক'ৰেশ্যন কৰি দিছোঁ যাতে দেখিবলৈ অলপ ধুনীয়া হয় এতিয়া কেকটো মই অভেনত দি দিম প্ৰকৃতিৰ নিয়ম পালন কৰি যিহেতু পালন কৰিবই লাগিব আমি এতিয়া আহিছোঁ এয়া পেহীক সেৱা জনাবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব এইখিনিতে এটা কথা কওঁ ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব বিহু গাৱা তাই মিলি গলে ৰাপত নেলাগে মইনা মাদিলি গলে নেলাগে ভাল বিহুতি গলে আমাৰ সেৱা জনাই হৈ গ'ল পেহীহঁতক সেৱা জনালোঁ ডাঙৰ পেহাহঁতক সেৱা জনাই আমি এতিয়া যাম জখলা বন্ধা সোনকালে যিহেতু আমি ঘূৰি আহিব লাগিব বিহু বুলি এইযোৰ কাপোৰকে উলিয়াইছোঁ বিহু মাৰ ঘৰলৈ যাবৰ কাৰণে এইযোৰ কাপোৰ পিন্ধিম আপোনালোকে কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব বিহু বুলি এপাক নেনাচিলে হ'ব জানো এতিয়া আমি যাবলৈ লৈছোঁ মাৰ ঘৰলৈ এতিয়া আমি গৈ আছোঁ আপোনালোকক এতিয়া আপোনালোকক বিহুৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ এতিয়া আমি যিহেতু ইমান বতাহ মাতটো ভালকৈ অহা নাই সেইকাৰণে মই ৰেকৰ্ড কৰি কৈছোঁ কিয়নো এতিয়া টোপনিৰ পৰা সাৰ পাইছে সেইকাৰণে তাৰ মুডটো অলপ বেয়া হৈ আছে তাৰপিছত এয়া আছে মোৰ লগত বৌ ছোৱালীজনী আমি ওলাইছোঁ যাবলৈ এয়া ওচৰে পাজৰে বিহু গায়ে আছে আমাৰ আমি এতিয়া পাইছোঁহি লাওখোৱা ৰোড আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আমি এয়া পাইছোঁহি মাৰ ঘৰত সেইকাৰণে এক্সাইটেড হৈ আছোঁ বহুত দিনৰ মূৰত আহিছোঁ সেইকাৰণে ভাল লাগিছে মামাকে জ্ঞানক গাড়ী এখন দিলে তাক আজি খুব ফূৰ্তি এয়া মায়ে বহুত কিবা কিবি বনাইছে এয়া পালেং শাকৰ দি মাছ আৰু এইটো কচু আৰু কিবা কিবি বহুত বনাইছে ভিডিঅ'টো ভালকৈ কৰিব নোৱাৰিলোঁ
আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'বিলাক আপোনালোকে প্ৰথমতে পায় এতিয়া বাজিছে 3টা আমি ওলালোঁ ঘৰলৈ বাই বাই